বন্ধুসকল 55 লাখ স্কয়াৰ কিলোমিটাৰলৈকে বিয়পি থকা আমাজন ৰেইন ফৰেষ্টৰ নাম আপোনালোকে শুনিছেই চাগে। দৰাচলতে এইটো পৃথিৱীৰ সৰ্ববৃহৎ বৰ্ষাৰণ্য হয়। আজি এই ভিডিঅ'টিত মই আপোনালোকক আমাজন ৰেইন ফৰেষ্টৰ বিষয়ে এনে ফেক্ট কম যিটো আপুনি প্ৰথমত হয়তো ক'তো শুনা নাছিল। নাম্বাৰ 1, 55 লাখ স্কয়াৰ কিলোমিটাৰত বিয়পি থকা এই বৰ্ষাৰণ্যটো ইমান ডাঙৰ যে আপুনি এইটো কথাৰ পৰা অনুমান লগাব পাৰিব যে এই বৰ্ষাৰণ্যটো যদি এটা দেশ হ'লহেঁতেন তেতিয়া এই পৃথিৱীৰ 9তম সৰ্ববৃহৎ দেশ হিচাপে জানিব পৰা গ'লহেঁতেন। আৰু বন্ধুসকল, এই বৰ্ষাৰণ্যটো 9খন দেশৰ সীমাৰ সৈতে স্পৰ্শ কৰে। ইয়াতে ব্ৰাজিলৰ পৰা আৰম্ভ কৰি পেৰু, কলম্বিয়া, ভেনিজুৱেলা আদিৰ দৰে দেশৰ লগত জড়িত। আৰু ইয়াৰ 60% ভাগ অকল ব্ৰাজিলৰ সীমাত অন্তৰ্ভুক্ত। ইয়াৰ বিপৰীতে 13% পেৰুত আৰু যি বাছিল সেয়া বাকী 7খন দেশত অৱস্থিত। নাম্বাৰ 2, যদিও এই সংখ্যাবোৰ সঠিকভাৱে ক'বলৈ কঠিন, তথাপি কিছুমান বৈজ্ঞানিকৰ অনুমান অনুসৰি কমেও 40,000 উদ্ভিদৰ প্ৰজাতি, 3,000 প্ৰকাৰৰ মাছ, 1,300 প্ৰকাৰৰ চৰাইৰ প্ৰজাতি আৰু 430 প্ৰকাৰৰ স্তন্যপায়ী প্ৰাণী আৰু ইয়াৰ লগতে 2.5 নিযুত বিভিন্ন প্ৰকাৰৰ পতংগ আমাজন বৰ্ষাৰণ্যত পোৱা যায়। নাম্বাৰ 3, আমাজন ৰেইন ফৰেষ্টত প্ৰায় 17,000 প্ৰজাতিৰ 390 আৰব গছ আছে। আৰু ইয়াৰ ভিতৰত কিছুমান গছ ইমান বিশাল আছে যে সূৰ্যৰ পোহৰ মাটিত পৰিবলৈ নাপায় আৰু বৰষুণ দিলে বৰষুণৰ টোপালবিলাক মাটিত পৰিবলৈ প্ৰায় 10 মিনিটতকৈও অধিক সময় লাগে। নাম্বাৰ 4, আমাজন বৰ্ষাৰণ্যই পৃথিৱীৰ 20% অক্সিজেন উৎপাদন কৰে। সেইবাবে আমাজনক পৃথিৱীৰ কলিজা বুলিও কোৱা হয়। নাম্বাৰ 5, এইবাৰ আহোঁ আমাজন নদীৰ ওপৰত। আমাজন নদী হ'ল পৃথিৱীৰ আটাইতকৈ বহল নদী আৰু দীঘলৰ ক্ষেত্ৰত নীল নদীৰ পিছত এই নদীটো দ্বিতীয় স্থানত আহে। আপুনি জানি আচৰিত হ'ব যে আমাজনত এনে এখন নদী আছে যিটো নদী বহু ভয়ানক। এইটো নদী ইমানেই ভয়ানক যে ইয়াত যদি কোনো মানুহ বা জীৱ জন্তু পৰে কোনো জীৱিত থাকিব নোৱাৰে। সাধাৰণতে এই নদীটোৰ নাম হ'ল দ্য বইলিং ৰিভাৰ। 6.4 কিলোমিটাৰত বিয়পি থকা এই নদীটোৰ তাপমান 45 ডিগ্ৰী চেলচিয়াছৰ পৰা 100 ডিগ্ৰী চেলচিয়াছলৈ কম বেছি হৈ থাকে। আৰু আশ্চৰ্যজনক কথা এইটো যে বৈজ্ঞানিকেও বৰ্তমানলৈকে এই পানীটো গৰম হোৱাৰ কাৰণ উলিয়াব পৰা নাই।